हेलो फ्रेंड्स, मैं आज आपनालोकर आगत एटा रेसिपि शेयर करब ओलाइछु। हेतु होइसे जातिलार पातर चटनी। मैं एनेदरे जातिलार पातकिटा भालदरे धुई लैछु। अकल पातकिटा लैछु एने धৰণৰ कुमलिया आरो केइफुटामान নহৰু, आदा एक टुकर आरो दुटा पका जलकिया। आहकचोन चाও। मैं एनेदरे এখন केराही गरम কৰি লৈछु आरो ताते धुई थोआ जातिलार पातकेटा ताते দি দিম। আপুনি মনত ৰাখিব জুইটো কম কৰি ৰাখিব। আৰু তাতে একেলগে মই আদা নহৰু আৰু জলকীয়া তাতে একেলগে দি দিম। আৰু চাটনিত আন্দাজ মতে মই নিমখটো দি লম। আপুনি আপোনাৰ আন্দাজ মতে নিমখটো তাতে দি ল'ব। আৰু পাতখিনি এবাৰ ভালদৰে নিমখৰ লগত মিলাই ল'ব। এনেদৰে ভালদৰে মিলাই আৰু আপুনি জুইটো কম কৰি ৰাখিব। আৰু এতিয়া ঢাকনখন মাৰি 2 মিনিটমানৰ কাৰণে সিজিব দিব। এয়া চাওক, মই জাতিলাৰ পাতকেইটা এনেদৰে ভাপত বইল কৰি ল'লোঁ। এতিয়া মই মিক্সিত ভালদৰে পিচি ল'ম। এয়া চাওক, জাতিলাওৰ পাতৰ চাটনি আমাৰ ৰেডি হৈ গ'ল। এনেদৰে আপুনি সহজতে জাতিলাওৰ চাটনি বনাব পাৰিব। আৰু মোৰ ৰেচিপিটো যদি ভাল পায় আপুনি মোৰ ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰিব, লাইক কৰিব আৰু শ্বেয়াৰ কৰিব। ধন্যবাদ।